নমস্কাৰ বন্ধু বান্ধৱীসকল আইচি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আপোনালোক সকলো ভালে আছে আৰু সুস্থ হৈ আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ মাজলৈ এটা সুন্দৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো কি হ'ব আপোনালোকক বাৰু জনাই আছোঁ। আপোনালোকে বাৰু কচু ঢেকীয়া এইবিলাক খালেনে? ফাগুন মাহতে খাই থ'ব লাগে বুলি কোৱা হয়, সেইকাৰণে মই ভাবিলোঁ আপোনালোকলৈ আজি মই এটা কচুৰ ধুনৰ ৰেচিপি লৈ আহিছোঁ। মইনো কেনেকৈ বনাওঁ আৰু মোৰ বহুত বেছি প্ৰিয় হয় এইটো, আৰু আমাৰ ঘৰত মাৰ ঘৰতো প্ৰিয় আৰু মোৰ শাহু মাৰ ঘৰতো এইটো বহুত বেছি প্ৰিয় হয়। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজলৈ এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ, আৰু কেনেকুৱা লাগে আপোনালোকেও বনাই খাব আৰু মোক জনাবলৈ নাপাহৰিব। এই আঞ্জাখন বনাবলৈ মোকনো কি লাগিব চাওঁ আহকচোন। এয়া মই কচুখিনি ধুনীয়াকৈ ধুই লৈ কাটি ল'লোঁ, আৰু এয়া মই কুকাৰত বইল কৰি ল'ম ফাৰ্ষ্টে, আৰু সেইকাৰণে গোটেইখিনি ভৰাই দিছোঁ। কচুখিনি ধুনীয়াকৈ ভৰাই হোৱাত মই এবাৰ আৰু ঔটেঙাখিনিও দি দিম, আৰু যিখিনি দালি ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকে মচুৰ দালি নহয় বা বুট দালিও ব্যৱহাৰ কৰিব লাগে। সোৱাদটো বুট দালি দিলে আৰু বেছিয়ে ভাল লাগে। মোৰ ওচৰত বুট দালি নাছিলে, সেইকাৰণে মই ইয়াত মচুৰ দালিয়ে ব্যৱহাৰ কৰিম। মচুৰ দালি দিও খাবলৈ বহুত বেছিয়ে ভাল লাগে। আৰু এয়া মই মচুৰ দালিখিনিও দি আৰু বিলাহীও দি দিছোঁ লগতে। এয়া সকলোখিনি দিয়াত পানীও দি দিছোঁ। মই সৰু গিলাচ এটাই 3 গিলাচমান ঝৰাকৈ দিছোঁ, মানে যিমানখিনি শাকৰ তাৰ আধা দিছোঁ যাতে ধুনীয়াকৈ সিজি যায়। সকলোখিনি ধুনীয়াকৈ বইল হোৱাত মই কুকাৰটো নমাই ল'লোঁ, আৰু এতিয়া আকৌ গেছটো জ্বলাই কেৰাহীখন ধুনীয়াকৈ পাতি দিম। কেৰাহীখন এয়া গৰম হৈছে, আৰু গৰম হোৱা যেন দেখিলত এয়া মই তেল দি দিছোঁ। আৰু এতিয়া তেলখিনি অকণমান গৰম হোৱা যেন দেখিছেনে আপোনালোকে? এয়া গৰম হৈ আহিছে, আৰু অকণমান গৰম হ'বলৈ দিম আৰু পিঁয়াজ দি দিম। তেলখিনি গৰম হোৱাত এয়া মই পিঁয়াজখিনি দি দিছোঁ, আৰু লগতে মই কেঁচা জলকীয়া আৰু শুকান জলকীয়া যি কাটি থৈছিলোঁ সেইখিনিও দি ধুনীয়াকৈ অকণমান লৰাই ল'ম। এয়া চাওকচোন, ধুনীয়াকৈ পিঁয়াজখিনিও অকণমান গোল্ডেন কালাৰ আহিবলৈ লৈছে, আৰু মই এতিয়াই লগতে যিখিনি আদা নহৰু পেষ্ট খুন্দি থৈছিলোঁ সেইখিনিও মই লগতে দি দিম। এয়া সকলোখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দি দিছোঁ। মই তেলতে হালধি দিওঁ, কিছুমানে পাছতো দিব পাৰে, মই নাজানো। মই এনেকৈ তেলত হালধি দিয়ে খাবলৈ বেছি ভাল লাগে। এয়া চাওকচোন, ধুনীয়াকৈ সকলোখিনি মিলাই ল'লোঁ। এয়া ধুনীয়াকৈ সকলোখিনি ভাজি ল'লোঁ, আৰু চাওকচোন ধুনীয়াকৈ সকলোখিনি মিক্স হৈ গ'ল। মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, আপোনালোকে মছলা ব্যৱহাৰ কৰোঁ বুলি ভাবিলে মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই যিখিনি বইল কৰি লৈছিলোঁ কচু, মচু, ঔটেঙা চব্জি, এতিয়া সকলোখিনি ধুনীয়াকৈ ইয়াত দি দিম আৰু ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওকচোন, ধুনীয়াকৈ দি দিলোঁ, আৰু এতিয়া আৰু যিখিনি আছিলে সেইখিনিও দি ভাজি ল'ম। মই আলুও ব্যৱহাৰ কৰা নাই, আপোনালোকে যদি ভাল পায় আলু খায় তেন্তে আলুও ব্যৱহাৰ কৰিব পাৰে ইয়াত। মই এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। আৰু বিশেষকৈ ইয়াত অকণমান যদি জালুকৰ গুড়ি দিয়া হয় তেতিয়াও খাবলৈ বহুত বেছি ভাল লাগিব। মোৰ ওচৰত জালুকৰ গুড়া নাছিল, সেইটো কাৰণে মই ব্যৱহাৰ কৰা নাই।
এয়া চাওকচোন ধুনীয়াকৈ মই আকৌ এবাৰ ভাজি লৈছোঁ। সকলোখিনি ধুনীয়াকৈ ভাজি যোৱাত মই এতিয়া ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। কুকাৰটোত যি অকণমান লাগি আছিল সেইকাৰণে সেতি পানী দি মই ধুনীয়াকৈ আকৌ কেৰাহীত দি দিছোঁ। এয়া ধুনীয়াকৈ সকলোখিনি মিলাই অকণমান দেৰিৰ কাৰণে উতল আহিব দিম। এয়া চাওকচোন ধুনীয়াকৈ উতল আহি গৈছে আৰু মই এতিয়া আগতে অকণমান নিমখ দি থৈছিলোঁ সেইকাৰণে প্ৰয়োজন অনুসৰি আৰু অকণমান নিমখ মই ইয়াত ব্যৱহাৰ কৰিছোঁ আৰু ধুনীয়াকৈ লৰাই লৈছোঁ। এনেদৰে কোনে কোনে বনাই খায় মোক জনাবচোন। আৰু এয়া মোৰ মাছৰ মাথা আছিল, এই সকলোখিনি মই আঞ্জাখনত ব্যৱহাৰ কৰিম বুলি উলিয়াই লৈছোঁ। এয়া সকলোখিনি ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই লাষ্টত অকণমান বাটাৰ ব্যৱহাৰ কৰিছোঁ সোৱাদটোৰ কাৰণে মোৰ ভাল লাগে। আপোনালোকে লাষ্টত ঘিউ ব্যৱহাৰ কৰিব পাৰে আৰু ব্যৱহাৰ নকৰিলেও কোনো ধৰণৰ কথা নাই, ইভাগেও খাই ভাল লাগে। আৰু এয়া ধুনীয়াকৈ মই সকলোখিনি মিক্স কৰি লৈছোঁ। এয়া ধুনীয়াকৈ হৈ যোৱাত মই ইয়াত অকণমান মান ধনিয়া কাটি থৈছিলোঁ আৰু সেই মান ধনিয়াখিনি ওপৰতে দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু এয়া মোৰ কচু আঞ্জা ৰেডি হৈ গ'ল। এয়া মোৰ আজি ভাতৰ থালিখন। মোৰ আজি ভাতৰ থালিত আছে সৰু আলু ভাজি, ভাত, পাপৰ আৰু কচুৰ সৈতে মাছৰ মাথা। এয়া মই খাই বৈ আজৰি হৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক কৈ দিওঁ চব্জিকণ খাবলৈ কেনেকুৱা হৈছিল। চব্জিকণ খাবলৈ বহুত বেছি টেষ্টি হৈছিল। আপোনালোকৰ বাৰু মোৰ দৰে এবাৰ বনাই খাবচোন, কেনেকুৱা লাগে আপোনালোকে জনাব। আৰু যদি মোৰ আজি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।